Hello everyone, welcome to our channel. যেহেতু আজি 15 আগষ্ট আমাৰ আজি ভাৰত স্বাধীন হৈছিল গতিকে সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমাৰ দেশ স্বাধীন হোৱা 75 বছৰ হৈছে। 75 বছৰ আগত আমাৰ দেশখন পৰাধীন হৈ আছিল ব্ৰিটিছৰ হাতত আৰু আজি দিনটোতে আমাৰ দেশ স্বাধীন হৈছিল আৰু আজি 75 বছৰ হৈছে আৰু যিসকলে আমাৰ দেশৰ কাৰণে প্ৰাণ হেৰুৱাইছিল শ্বহীদ হৈছিল তেওঁলোকক আমি স্মৰণ কৰিছো আৰু যিসকল আমাৰ দেশৰ কাৰণে যুঁজিবলৈ ওলাই গৈছিল তাৰে বহুতো ককা আইতা এতিয়াও জীয়াই আছে। সেই ককা আইতাসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো, ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি দিনটোত আমি ওলাই যাওঁ ক'ত ওলাই যাম দেখাম আপোনালোকক। ঘৰতে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো, দেখাই থাকিম আপোনালোকক। সেইকাৰণে ভিডিঅ'টো কি কৰো চব দেখাম, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক কাৰণ আপোনালোকৰ কাৰণে আৰু বহুত ভাল ভাল ভিডিঅ' লৈ আহিম। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন হৈছে নৰ্থ লখিমপুৰ কলেজ আৰু মই ইয়াৰ পৰাই ডিগ্ৰী কমপ্লিট কৰিছিলোঁ। এতিয়া আমি পাই গ'লোহি ৰঙা নদী। এখন নদী মই আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছিলোঁ বাৰু। আৰু এইটো ভিউ মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ। মনত আছে চাগে আপোনালোকৰ যিসকলে চাইছে। মই আগৰ ভিডিঅ'টো আপোনালোকক ডিজু চাহ বাগানলৈকে দেখাইছিলোঁ। এইখন হৈছে ডিজু চাহ বাগান। আগৰ ভিডিঅ'টোত মানে মই ইয়াতকৈ বেছি দেখাব নোৱাৰিলোঁ, কিন্তু এইটো ভিডিঅ'ত চেষ্টা কৰিম আপোনালোকক দেখাবলৈ, তো চাই থাকক। তো এতিয়া আমি আহি পালো কিমিন। আমি এতিয়া খাব লৈছো, কিবা এটা ভোক লাগিছে, কিবা এটা খাই লওঁ ইয়াতে। বলক কিবা এটা খাওঁ। এতিয়া আমি অৰ্ডাৰ কৰিলোঁ ম'ম'। বেছি অৰ্ডাৰ কৰা নাই, ঘৰত ভাত চাত খাইছে কাৰণে ম'ম' অৰ্ডাৰ কৰিছোঁ। তো ম'ম' বনাই আছে, অহালৈকে আমি ৱেইট কৰোঁ। এয়া আহি গ'ল আমাৰ অৰ্ডাৰ, জল্দি জল্দি খাই লওঁ আৰু। হৈ গ'ল এতিয়া আমাৰ খাই বৈ আমি তাৰ পৰা ওলাই আহিলোঁ। এইখন হৈছে কিমিন, অৰুণাচল প্ৰদেশ। এইখন গেট, ইয়াৰ পৰা সোমাই যাব লাগে। এতিয়া ইয়াত যাব নিদিয়ে, মানে ইয়াত যাব হ'লে পাছ লাগিব, পাছলৈ যাব। আমি ইমানটো নাযাওঁগৈ, পাছ চাছো এতিয়া উলিয়াবলৈও প্ৰব্লেম ন, আমি নাযাওঁগৈ। পিছত কেতিয়াবা যাম, আপোনালোকক ভালকৈ দেখাম। তাৰপিছত গৈ পিনি লকডাউনটো ভালকৈ খোলক আমাৰ তাতো, তাৰপিছত আমি ফুৰিব যাম, দেখাই থাকিম আপোনালোকক। তেতিয়াহ'লে আমি এতিয়া গাড়ীত বহোঁগৈ, তাৰপিছত ক'ৰবাত যাওঁ নাজানো আৰু চাওঁগৈ কি হয়। আহি
থাকোঁতে ৰাস্তাতে আমি জেগা এটা পালোঁ, বাইপাছৰ পৰা অলপ সোমাব লাগে। তো জেগাটো চাওঁ, ৱাও ফ্লেভাৰ বুলি কয়। আহক ব'লক তেতিয়া আমি জেগাটো চাই লওঁ অলপ। এইখন হৈছে ৱাও ফ্লেভাৰ। জোলা এখন পাইছোঁ, ৰ'ব অকণমান চলাই লওঁ। মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকুহৰা বহু মৰমে আহি গ'লো আমাৰ ঘৰৰ ওচৰতে থকা এটা মন্দিৰৰ ওচৰত। ভাবিলোঁ দাদাহঁতক দেখাই দিওঁ মন্দিৰটো। আগতে আহিছোঁ, মই ব্লগ কৰিছিলোঁ কিন্তু দিয়া নাই দেই, দিয়া নাই চাগে, ফটো দিয়া নাই। এইটো আছে আপোনাৰ লীলাবাৰীত, এয়াৰপৰ্টৰ ওচৰতে। কোনোবা আহিব পাৰে, মন্দিৰটো ভাল হয়, চাওক। কোনোবা আহিব, মন্দিৰত কি ভাল কথা আছে, কিন্তু আহিব পাৰে আৰু ভাল লাগিব। এইফালে আপোনাৰ আছে এয়াৰপৰ্টটো, এইটো এয়াৰপৰ্ট, দেখা নাই চাগে ভালকে। আমি ভাবিলোঁ মন্দিৰতো অকণমান সোমাই যাওঁ। আৰু এইটো মন্দিৰ মানে বহুত পিছফালে আছে, বহুতে নাজানে। তো মই ভাবিলোঁ দেখাই দিওঁ, আহিব পাৰিব, মানুহে জানিব এইটো বিষয়ে। তো আহিব আপোনালোকে। जटाटवी गलज्जल प्रवाह पावित स्थले गले वलंब्य लंबितांबुजंग तुंग मालिका जटाटवी गलज्जल प्रवाह पावित स्थले गले वलंब्य लंबितांबुजंग तुंग मालिका মই ইয়াতে ভিডিঅ'টো এতিয়া খতম কৰিম আৰু আপোনালোকে ভিডিঅ'টো হয়তো 15 আগষ্টত নাপাবও পাৰে, 16 বা 17 আগষ্টত আপোনালোকে ভিডিঅ'টো পাব পাৰে। মন্দিৰটোৰ লগতে লাগি আছে লীলাবাৰী এয়াৰপৰ্ট, অলপ দেখি পায় আৰু ইয়াৰ পৰা। এইখন চাওক লীলাবাৰী এয়াৰপৰ্ট। তো মই ভিডিঅ'টো ইয়াতে খতম কৰোঁ। চ' বাই বাই।